গুড মৰ্নিং আজি Day-2 হয় ফুকেটৰ পৰা আমি এতিয়া যাম ফুকেটখন অকণ ফুৰিবৰ কাৰণে তাৰ কাৰণে স্কুটি এখন ৰেড ল'ম এয়া মেছেজ বৰষুণ ওলাইছে আমি তলতে ব্ৰেকফাষ্ট কৰোঁগৈ ফাৰ্ষ্ট দেন ব্ৰেকফাষ্ট কৰি অলপ ফুকেট টাউনৰ পিনে যাম মেইন ফুকেট টাউনত আজি গৈ অলপ কিবা কিবি চাম গোটেই দিনটো বিচেছ ফুৰিম সেয়াই আৰু চ' যাওঁ কি হয় প্ৰথম ব্ৰেকফাষ্ট কৰি লওঁ ব'লক আপোনালোক দেখাম আজি ব্ৰেকফাষ্টত কি দিছে ব'লা মেৰি Thank you. আমি ব্ৰেকফাষ্ট খাব আহিছোঁ এইবিলাক কি আছে আৰু কি আছে চাওঁ তো গোটেই বুফে লাগি আছে এয়া ফ্ৰাইড ৰাইচ আৰু এইটো চাইডে কি আছে এইটো চাইডে আছে চিকেনৰ কিবা চব্জি এইটো হৈছে ফ্ৰেঞ্চ টোষ্ট আৰু এইফালে ধেৰ মেয়নিজ আছে চচ আছে আৰু এইটো চাইডে আছে আপোনাৰ চচেজ আৰু এইটো চাইডে আৰু এটা চিকেনৰ বেলেগ আইটেম তাৰপিছত এইটো হৈছে মেক্সিকান পটেটো এইটোৱে চবতছে মোৰ ভাল লাগিলে খাই আৰু মেক্ৰনি আছে তাৰপিছত এইটো চ' ইয়াত বেকাৰীজ ছেকশ্যনবিলাক আছে বাটাৰ আছে জেম আছে ব্ৰেড আছে আৰু এইটো চাইডে কি আছে চাওঁ এইটো চাইডে আছে আপোনালোকৰ ফ্ৰেছ ফ্ৰুটছ আৰু পুডিংছ আছে এয়া মই ফ্ৰেঞ্চ টোষ্ট লৈছোঁ চিকেন লৈছোঁ এইটো চালাড জুচ লৈছোঁ ফ্ৰাইড ৰাইচ আছে ফ্ৰাইড ৰাইচ ল'ম আগতে এইখিনি খাই লওঁ ফ্ৰাইড ৰাইচ টেষ্ট কৰিব লাগিব আমি ব্ৰেকফাষ্ট কৰি থাকোঁতেই বাইকখন দি থৈ গ'লি হোটেলতে আৰু ৰেণ্টত পাৰ ডে 300 ভাতকৈ চ' 3 দিনৰ কাৰণে লৈছোঁ অলমষ্ট 3 দিনত 900 ভাত হ'ব 900 ভাত আৰু 3000 ভাত এক্সট্ৰা ডিপ'জিট দিবলগীয়া হ'ল সিমানে আৰু লগতে আপোনাৰ পাছপৰ্টৰ ডিটেইলছ লয় চ' এইখন লৈ আমি অকণমান ফুৰিম চ' এইখন হোণ্ডা ক্লিক হয় এইটো তাৰ ইয়াৰ নাম্বাৰ হয় বাইকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বাইকখন নতুনেই পূৰা নতুন বুক কৰি দিছিলোঁ একচুৱেলি গুগল মেপত তেওঁলোকৰ ডিটেইলছখিনি চাই গুগল মেপতে ছেটিং কৰিব পাৰি তাতে ছেটিং কৰি তো গোটেইখিনি বুকিং কৰা হৈছিলে চ' এই আৰু চ' এতিয়া আমি যাওঁ ষ্টাৰ্ট কৰোঁ এয়া মেপত জেগা ছেট কৰি ল'লোঁ ব'লক আজি আমি আপোনালোকক দেখাম ফুকেট চ' আমি ওলালোঁ ফুকেট ফুৰিবলৈ এয়া আমি যোৰাবাট পালোহি যোৰাবাটৰ ৰাস্তাটো ওপৰলৈ উঠি গৈ আছোঁ অকণমান পাছত গুৱাহাটী পামগৈ দেখাততো যোৰাবাটেই লাগিছে ব'লক আমি আপোনালোকক আজি ফুকেট টাউন দেখাম ফুকেট টাউন বাপৰে বাপ ইয়াত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ইণ্টাৰনেশ্যনেল স্কুটি চলোৱা মেৰি কেনেকুৱা লাগিছে কোৱা আকৌ তোমাৰ এক্সপিৰিয়েঞ্চ ইয়াত পিক নাই ৰজনীগন্ধা পেকেট পৰি থকা নাই চিপছৰ পেকেট পৰি থকা নাই পানী বটল পৰি থকা নাই চব চাবা বহি পিনে ফুল মাৰি ভাত খাব পাৰিব শুব পাৰিব ক'তো গোবৰ নাই গৰু নাই ছাগলী নাই কুকুৰ নাই একোৱেই নাই আমি চেণ্ট্ৰেল ফুকেট মল এখনত আহিলোঁ ইয়াত এটা আজি মেৰিয়ে ডাঙৰ বস্তু এটা ল'বলৈ গৈ আছে তাই বোলে আইফোন কিনে চ' আইফোন এটা কিনিব আহিছে কি প্ৰকাণ্ড মলটো চব ফেন লাগি আছে এতিয়া ভিতৰত যাওঁ য'ত দোকানখন আছে সেইখিনি আছে নেকি এতিয়া মেইন আমাৰ টাৰ্গেটটো হ'ল প্ৰথমতে সেই আইফোনৰ দোকানখন বিচৰা আই ষ্টুডিঅ' বুলি
আছে ইয়াতে চ' আমি গুগল মেপতে চাই আহিছোঁ আৰু ফুড বাছ এখন বিচাৰি যাওঁ গ'লে পাম নেকি চ' ফুকেটত মোবাইল ফোন কিনিবলৈ আহি বাইক ক'ত থ'লোঁ পাহৰি থাকিলোঁ এতিয়া আমি মেইন ৰাস্তাৰ পৰা আহি গ'লোঁ মলটো ইমানে ডাঙৰ সেইটো চেণ্ট্ৰেল মল এতিয়া আকৌ বিচাৰি ফুৰিছোঁ স্কুটিখন য'ত পাৰ্ক কৰিছিলোঁ বাহিৰত ইমান গৰম বাহিৰত গৰম হয়নে নহয় নিনিব তাত নাই থোৱা এইপিনে আমাক পৰুৱাই পালেগে সঁচাকৈ পাহৰি থাকিলোঁ পৰুৱা পালে নহয় আমি সেইখনত সোমাইছিলোঁ নেকি সেইখন এখন চেণ্ট্ৰেল ফুকেট নহয় আমি এইপিনে ভৰাইছিলোঁ চাগে আহাচোন কিয় বুৰ্বক টাইপ আমি এতিয়া ঘূৰি ফুৰিছোঁ ৰাস্তাৰ কাষে কাষে না আইফোনৰ ষ্ট'ৰ বিচাৰি পাইছোঁ এখন পাইছিলোঁ তাত নাই বোলে যোনটো বিচাৰিছিলোঁ আইফোন 12 মিনি তেতিয়া উপায় নাপায় বুৰ্বকৰ নিচিনা এই ৰাস্তা কাষে কাষে দুইটাই ঘূৰি ফুৰিছোঁ অকৰা মকৰা লাগি বাপৰে কি ডাঙৰ মল এইটো বে এপিনে গ'লোঁ এপিনে ওলালোঁ ক'ব পৰা আকৌ খোজকাঢ়ি খোজকাঢ়ি আছোঁ পাগলৰ নিচিনা তো এনেহেন অৱস্থা আমাৰ ফুকেটত প্ৰথম দিনা মানে ছেকেণ্ড ডে একচুৱেলি আজি আমি কিছুমান জেগা ফুৰিম বুলি ভাবিছিলোঁ স্কুটিখন লৈ যি দেখিছোঁ ফুৰা নহ'বই নেকি আজি আকৌ সেই একে মলৰ ভিতৰত সোমাই আহিলোঁ একেখন মলৰ ভিতৰত সোমাই আহি এতিয়া আইফোন ষ্ট'ৰখন বিচাৰি যাওঁ ক'ত বা আছে আইফোন ষ্ট'ৰখন এইডোখৰততো নাই চাওঁ ওপৰত গৈ চাব লাগিব আকৌ ওপৰত আছে নেকি মষ্টলি ওপৰতে আছিলে চাগে আইফোন ষ্ট'ৰখন এইটো ফ্ল'ৰত থাকিব লাগে অলপ আগত আছে চাগে তো ফাইনেলি পাই গ'লোঁ এইখনে হয় তো ফাইনেলি মেৰিয়ে এইবাৰ আইফোন 12 ল'লে তো আমি এখন ৰিটাৰ্ণ টেক্স ৰিটাৰ্ণৰ কাৰণে এটা লৈ লৈছোঁ যোনটো নেকি এয়াৰপৰ্টত তেওঁলোকে টেক্সটো ৰিটাৰ্ণ কৰি দিব আমাৰ ইয়াত যিমান টেক্স দিছে এডিশ্যনেল আকৌ ভেট ৰিটাৰ্ণ কৰি 1714 ভেট আমি ৰিটাৰ্ণ পাম আৰু 1390 ভেট আমি ৰিফাণ্ডেবল হ'ব আমাৰ 26,200 ভাত আমি ইয়াত পে'মেণ্ট কৰিছোঁ এৰাউণ্ড 59,000 মানে 60,000 আৰু তো তেওঁলোকে ছেট আপ কৰি আছে তো তুমি কেনেকুৱা লাগিছে ভালেই লাগিছে আৰু ভয়ো লাগিছে ইমান দামী ফোন এটা লৈছোঁ ফাৰ্ষ্ট টাইম ভালকৈ মানে ইউজ কৰিব লাগিব আৰু মানে চাৰ্জাৰ ইয়াত নলওঁ আমি ইণ্ডিয়াতে ল'ম চাৰ্জাৰ হেডফোন সেয়াই আৰু ভয় লাগিছে ক'ব লাগিব ভালকৈ তো ফাৰ্ষ্ট ভিডিঅ' আমি এপল আইফোনেদি কৰিছোঁ তো কিনা হৈ গ'ল কিনা হ'ল তো আমি দুটা এতিয়া ওলাইছোঁ ইয়াৰ পৰা এতিয়া যাওঁ আৰু বহুতেই গ'ল কেলৈ বগা নাই ধুনীয়া আহিছে ইয়াত এডিট চেডিট নাই ৰিয়েল চ' ফোন কিনি পেলাই আমি এতিয়া তললৈ গৈ আছোঁ স্কুটিখন য'ত ৰাখিছোঁ তালৈ গৈ আছোঁ আৰু এইফালে মিষ্টাৰে আইফোনটো লৈ বিজি হৈ আছে চাই আছে কালাৰটো ব্লু কালাৰ আমি এই আইফোন কিনি এতিয়া উভতি গৈ আছোঁ আকৌ পাটঙলৈ কাৰণ পাটঙৰ পৰা ফুকেটৰ ডিষ্টেঞ্চ 11 কিলোমিটাৰ হয় বেছি হ'লেও কম নহয় 10 মিনিট লাগে বা স্কুটি তো আকৌ আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ পাটঙত তাৰপৰা আমি বিশেষ বীজবোৰ চাম ওচৰে পাজৰে থকা কাৰণ বীজ কাটা বীজ তো এইবিলাক কৰিম এতিয়া গৈ আছোঁ ব'লক আপোনালোকক এতিয়া আমাৰ নেক্সট লেভেল জেগা দেখাম ইয়াত ইণ্ডিয়ান কাৰেঞ্চি এক্সচেঞ্জ কৰিছে হাই ভাতত ইয়াত এতিয়া ৰেট হৈ আছে ইণ্ডিয়াৰ 0.385 হ'লে কিমান হ'ব এতিয়া মইতো চাব দিছোঁ 87কে দিব 20,000 দিয়া 7,700 ভাত দিব এখন আমাৰ ৰিজৰ্টখনৰ ওচৰতে আছে খাপখন খাপ 20,000 টকা দি 7,700 ভাত পাইছোঁ অকল
तो जो भी होगा देखा जाएगा ओके हाथी खाप 7,700 ঠাই ভাত হাতত লৈ এবাৰ আমি ওলালোঁ সাগৰ চাবলৈ এইবাৰ আপোনালোকক আমি দেখাম নীলা নীলা সাগৰ বগা বগা বিচেছ বলক এয়া কাটা বিচ পালোহি আমি ফুকেট পাটঙৰ পৰা প্ৰায় 15 মিনিটমান লাগে ইয়ালৈকে চ' ইয়া চব ভিউ চব চ' আমি এনেকুৱা চকী দুখন ল'লোঁ কাটা বিচত বহিবলৈ পাৰ চকী 100 ভাতকৈ ল'লে মানে 200 ভাত ত' মেৰি ইয়াতে অকণমান ৰেষ্ট ল'ব বোলে আৰু মই যাওঁ সাগৰলৈ চ' এয়া কাটা বিচ আহিব পাৰে আপোনালোকে বহুত ধুনীয়া হয় চাফা হয় ভিউ হৈ আছে মানুহে গা ধুই আছে এইপিনে ৰিজৰ্ট আছে দূৰত চ' ইয়াৰ পৰা 15 মিনিট লাগে স্কুটি লৈ আহিলে ত' আপোনালোকে স্কুটি লৈ আহি ল'ব পাৰে আহি পিনে ফুকেটত ত' সেয়াত গৈ জোবা এটা মাৰি আহিলোকে মজা লাগিলে পানী গৰম মজা গৰম হয় ভাল লাগিলে মেৰি ইয়াতে বহি আছে পুৰা এনজয় কৰিছে ভিউ মানিবলগীয়া জেগা ডিগিং দ্য হোল লেণ্ড পোৱালিটোক অকণমান মই গাঁতখনত সহায় কৰি দিওঁ নেকি ঐ পোৱালি ৰ'তো মই সহায় কৰি আছোঁ নাই একো কৰিব দিব মানা কৰিছে বিচৰা নাই দি দিয়া হাতেৰে কৰিব মানা কৰিছে চ' আমি এতিয়া ইয়াত অকণমান অসমীয়া বিহু লগাই দিছোঁ চবেই ডেন্স কৰিব মন যাব এতিয়া চবেই বোলে ডেন্স কৰিছে বোলে ইয়াতে চ' বিহু টাইমত আহিছোঁ এতিয়া বিহুৱে লগাই দিছোঁ চ' নেক্সট আমাৰ বিহুৰ গীত লগাইছোঁ এবাৰ চ' বিহুৰ গীতৰ লগত এটা চাং বিয়া খাই দিওঁ চ' এই বাইদেৱে নাৰিকলটোৰ পৰা মালাই উলিয়ালে খাই আছে বিশ্ব এনজয় কৰি কৰি ইণ্ডিয়ান ষ্টাইল কেনেকৈ ওলাইছে দেখাই দিয়া আকৌ কি কৰিলা তুমি ফাৰ্ষ্ট নাৰিকলৰ ওপৰত হয় পিনে সেইটো খাই দিয়ে ভিতৰত চুচি আছে মানুহ এতিয়াও সাগৰত আছে বতাহ মাৰি আছে ধুনীয়া বতাহ ঠাণ্ডা বতাহ এটা মাৰি আছে ভাল লাগিছে বহি তো ইয়াত যোনবোৰ একচুৱেল বিয়াৰ পোৱা যায় মানে ইণ্ডিয়ান বিয়াৰ আৰু ইয়াৰ বিয়াৰ মাজত বহুত পাৰ্থক্য আছে যেনেকৈ আমাৰ ইণ্ডিয়ান বিয়াৰ এৰাউণ্ড 8% মান এলকহল থাকে যেনেকৈ ইয়াৰ বিয়াৰত অনলি 4.8% এলকহল মানে মিলোৱা থাকে চ' সেইকাৰণে খালে পানী নিচিনাই লাগে একো ফিলেই নহয় চিয়াৰ্ছ আৰু ইয়াত কেইটামান বিয়াৰ আছে যেনেকৈ এইটো চাং বিয়াৰ আৰু সিংঘা বুলি এটা বিয়াৰ আছে এইকেইটা লোকেল বিয়াৰ বুলি কোৱা হয় মানে সিহঁতৰ থাইলেণ্ডৰ বিয়াৰ যেনেকৈ আমাৰ ইণ্ডিয়াত কিংফিচাৰ টিউবক পোৱা যায় ইয়াত তেনেকৈ মই দেখা নাই কিংফিচাৰ টিউবক তো এইকেইটাই দেখা পাইছোঁ চেং আৰু হেনিকেন চেং আৰু সিংঘা এই দুটা বিয়াৰ কমনলি দেখা পোৱা যায় মানে প্ৰাইচটো অলপ কম হয় এজ কম্পেয়াৰ টু মানে আদাৰ হাৰ্ড ড্ৰিংকছ নাইবা বিয়াৰতকৈ চ' ইয়াতখনে আমাক নিবলৈ আহিছে যাওঁ আৰু আমি টাইমো হৈছে চ' পেক আপ কৰিলোঁ পেক আপ কৰি এতিয়া যাওঁ কেমেৰা লৈ মেলি
বিছটা কাটা বীজ আকৌ কেতিয়াবা আহিম ফিউচাৰত নি বাই বাই কৈ দিয়া বাই বাই কাটা বীজ ভাল লাগিলে চ' এতিয়া আমি যাম ফুকেট টাউনলৈ ফুকেট টাউনত এখন নাইট মাৰ্কেট আছে চ' তাত অলপ ফুৰিম আৰু কিবা কি খাম চব লগ এতিয়া আপোনালোকক দেখাম ফুকেট নাইট মাৰ্কেট তাৰ আগতে আমি 7-Elevenত কিবা এটা খাই ল'ম ভোক লাগিছে দোকান আমি স্কুটিখন ইয়াতে পাৰ্ক কৰি থৈ গৈছিলোঁ ধুনীয়াকৈ পাৰ্কিং হৈ আছে এতিয়া এই কাটা বিছৰ কাষতে ষ্ট্ৰীট ফুড আছিলে আমি 7-Elevenত খোৱা কথা আছে যোনটো নেকি কেঞ্চেল কৰি এতিয়া আমি ষ্ট্ৰীট ফুড টেষ্ট কৰিম টেষ্ট বনাই আছে বাইদেউসকলে অলপ ক'লা হ'লোঁ নেকি ৰ'দত বিশেষ বগাই হেলমেট খোলাই নাই আজি হেলমেট খুলিব মন নাই যেন লাগিছে টাইপৰ এতিয়া বিছখন কাষতে আছে পূৰা নীলা হৈ আছে মানুহ এতিয়াও আছে তাতে 4টা বাজি গৈছে এইটো ৰাস্তা সেয়া ফ্ৰাইড ৰাইচ আহিলে মোৰতো চিম ফ্ৰাইড ৰাইচ তেনেকৈ নৰ্মেল চিকেন ফ্ৰাইড ৰাইচ উইথ পাইনএপল কেনেকুৱা খাবলৈ ভালনে ভালেই খাবলৈ ত' আমি দুপৰীয়া লাঞ্চটো কৰিলোঁ ষ্ট্ৰীট ফুড ভাল আছিলে খানাটো মজা আছিলে ফ্ৰাইড ৰাইচ টাইপৰ মই মিছা মছলাৰ লগত খালোঁ আৰু মেৰিয়ে চিকেনৰ লগত খালে হ'ব ৰখা এইটো ৰখা মেৰি কেতিয়া ফটো এখন মাৰি আমি যাওঁ ৰখি দিয়া তহঁতে এতিয়া আমি যাওঁ হোটেলত গৈ অকণমান দেৰিকৈ যাম ফুকেট টাউনলৈ চ' অলপ ৰেষ্ট ল'মগৈ চ' অকণমান পাছত আমি ফুকেট টাউন যাম প্লেনিংটো বদলি গৈছে চ' মেৰিখন ফটো মাৰি লওঁ ফটোখন মাৰি আমি গৈ আছোঁ Happy, May is not happy. Always crying that I am not happy. Other people have get all more things. She is not getting anything. Crying baby and then crying. হোটেললৈ গৈ থকা ৰাস্তাৰ কাষতে এইখন কেৰন বীচ এইখন পাটং আৰু কাটা বীচৰ মাজত আছে কেৰন বীচ প্ৰায় 7-8 মিনিটমান লাগে পাটঙৰ পৰা আৰু বীচখন অপজিট চাইডে এইটো এটা আমাৰ শিৱসাগৰ পুখুৰীটোৰ নিচিনাকৈ এটা পুখুৰী আছে নে দীঘলী পুখুৰী গুৱাহাটী দীঘলী পুখুৰী হ'ব নেকি এইটো এটা পুখুৰী আছে আৰু আগলৈ এইফালে দোকান বজাৰ এইবিলাক আছে আৰু অপজিট চাইডে কিবা কিবি এক্টিভিটিজো হৈ আছে চ' আমি যাওঁ এতিয়া হোটেললৈ আৰু দেৰি নকৰোঁ চ' হোটেলত অলপ ৰেষ্ট লৈ আমি যাবলৈ ওলাইছোঁ এতিয়া অল্ড ফুকেট টাউনৰ ফালে আমি মেইনলি এখন নাইট মাৰ্কেট যাম নাইট মাৰ্কেটখনৰ পিছত চাওঁ ক'ত যাব পাৰোঁ সময় থাকিলে আমি অল্ড ফুকেট টাউনৰ ফালেও যাবলৈ চেষ্টা কৰিম আজিৰ দিনত এইখন মলৰ পৰাই আমি আইফোনটো কিনিছিলোঁ চেণ্ট্ৰেল ফুকেট চ' আমি এইখন নাইট মাৰ্কেট পালোহি এই চালাই পিনে ৰাস্তাটো আছিলে যাবলৈ আকৌ আগত ঘূৰি আহিব লাগিব এতিয়া আৰু এয়া পালোহি আমি নাকা নাইট মাৰ্কেট ক'ত গ'ল এইখন এইপিনে দেখোন সোমাব লাগিব এতিয়া এয়া নাকা নাইট মাৰ্কেট মানুহ চোৱা নাযায় ৱেলকাম টু ফুকেট নাকা নাইট মাৰ্কেট ব'লক এতিয়া আপোনালোক ভিতৰৰ পৰা নাকা নাইট মাৰ্কেটখন দেখাম আৰু এয়া ভিতৰলৈ সোমাই যোৱাৰ লগে লগে এজন যুৱকে সুন্দৰ গীত পৰিৱেশন কৰি আছে ইয়াত মাহল চব মানুহে বহি গান উপভোগ কৰি আছে এইজন যুৱক ধুনীয়া গীত পৰিৱেশন কৰিছে আমি ৰাইজসকলে মানে ইয়াত বহি খাবহে লাগে আৰু চ' আশে পাশে বহুতবোৰ দোকান আছে কাপোৰৰ দোকান আছে কিবা কিবি দোকান আছে আৰু আমি এতিয়া বৰ্তমান নাকা বুলি এখন মাৰ্কেট আছে তাত পালোহি চ' ইয়াতে কাপোৰৰ দোকান খোৱা দোকান চব আছে এভৰিথিং পূৰা বজাৰ এখন ধুনীয়া বজাৰ হয় নাইট মাৰ্কেট হয় তাৰ পৰা এইপিনে মিউজিক বাজি আছে লাইভ শ্ব' চলি আছে আমি আৰু অকণ এক্সপ্ল'ৰ কৰি আছোঁ মাৰ্কেটখন চাওঁ কিবা দৰকাৰী বস্তু দুটামান আছিলে কিনিব লগা হ'লে কিনিম তাকে এতিয়া চাই আছোঁ কিনিব ৰকম আৰু ইয়াতো এজনী সুন্দৰী যুৱতীয়ে গান পৰিৱেশন কৰি আছে এইফালে এইটো এটা বেলেগ এটা চাইড এইটো চাইডে এজন বেলেগ এজন যুৱকে কৰি আছিলে চ' চাওক ইয়াতো মানুহে বহি খাই আছে এনজয় কৰিছে গানৰ এয়াই ফুকেট এয়াই থাইলেণ্ড ত' এয়া থাইলেণ্ডৰ
বিখ্যাত পোকৰ দোকান যে লেটা পোক কিবা কিবি আছে আৰু ময়ো কিবা এটা টেষ্ট কৰি লওঁ তো লৈ চাইছোঁ টেষ্ট কৰি চাম লেটা টাইপ কিবা এটা পালোঁ মেৰিক দেখালোঁ মেৰি নাক চাক কুচাই দিব এতিয়া মেৰিয়ে গানৰ ভিডিঅ' কৰি আছে মেৰি ক'ত গ'ল ক'ত গ'ল এয়া মেৰি মেৰি থাইলেণ্ডৰ বিখ্যাত পোক খোৱাৰ কাৰণে মেৰিয়ে নাক মুখ কুচাই মোৰ ওপৰত খায় আৰু লেটা খোৱাৰ পৰা পিছত এয়া কফি খাবলৈ লৈছোঁ মেৰিয়ে অলৰেডি এটা কফি লৈছে নৰ্মেল কফি মানে মিল্ক কফি আৰু মই এয়া ক'ল্ড কফি এটা বনাব দিছোঁ আৰু বাইদেৱে বনাই আছে এতিয়া কফি খাই মেলি ইয়াত চিকেন ট্ৰাই কৰোঁ বিভিন্ন ধৰণৰ চিকেন আছে এয়া ল'লোঁ চিকেন খাম এতিয়া ধুনীয়াকৈ নাইট মাৰ্কেটৰ পৰা ওলালোঁ এতিয়া ফুকেট টাউনখনৰ ছাইডে যাওঁ অল ফুকেট টাউনখন চাই 7-11ৰ পৰা খোৱা বস্তু কিবা এটা লৈ হোটেল যাম এয়া আমি অল ফুকেট টাউন মাজত সোমাই গ'লোঁ সেইখনকে কয় অল ফুকেট টাউন এইটো চোৱা কি ধুনীয়া ৱাটাৰফল মানে ফাউণ্টেইন এটা আছে অ' মাই গড ফুকেট থাকিলা পৰা কিন্তু তলত ধুনীয়াকৈ বনাব বিল্ডিংটো অকণ পুৰণা টাইপ সেইটো কাৰণে অকণ ফুকেট টাউন বুলি কয় এইটো বিল্ডিং ভাল লাগিছে গ্ৰীণ অল ফুকেট টাউনৰ এনেই এটা জাষ্ট ঝলক এটা মাৰি থৈ আহিলোঁ নেক্সট আমি এতিয়া হোটেল যাম ভাগৰ লাগিছে 7-11ত কিবা এটা কিনি ল'ম এয়া স্কুটি চলাইছোঁ ৰাতি ফুকেট মহানগৰীত মজা জেগা কিন্তু তো এয়া আমি 7-11 পালোঁহি আমি 7-11ত ফ্ৰাইড ৰাইচ উইথ চিকেন লৈছোঁ আৰু এইটো কাপ কেকৰ নিচিনা কিবা বেকাৰী এটা হয় চ' মেৰিও চিকেন লৈছে ময়ো চিকেন লৈছোঁ টেষ্ট কৰোঁ এতিয়া এয়া খালোঁ আমি ৰাইচ আৰু মেৰি আকৌ বাৰ্গাৰ এটা আনি খালে তাই বোলে ৰাইচটো পচন্দ নহ'ল চ' এয়া 7-11ত ভিতৰত ৰাতি 10:30 হৈছে ফুকেটত আৰু আজি এইটো ব্লগ আজিৰ দিনটোৰ কাৰণে ব্লগটো আমি ইয়াতে এণ্ড কৰিছোঁ কাইলৈ আমি আপোনালোকক দেখাব চেষ্টা কৰিম পিক বুদ্ধা পাৰিলে ডলফিন শ্ব' চাব যাম যদি পাৰোঁ দেখাম দেন কাইলৈ ভালকৈ আমি ফুকেট অল্ড টাউনখন ফুৰিম তাতে উইকেণ্ড মাৰ্কেট হয় ছানডে চ' ছানডে মাৰ্কেটো চাম আৰু যদি সময় পাওঁ আমি অলপ বেলেগ ধৰণৰ বিচ মানে অকণ ধুনীয়া বিচেছ চাবলৈ চেষ্টা কৰিম চ' আজিলৈ ইয়াতে বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ আৰু কি কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব অ'কে বাই বাই অৱস্থা বহুত বেয়া হৈ গৈছে আমি পাইছোঁ যেন লাগিছে হাৱা শুনা পাইছোঁ মানুহৰ থাইলেণ্ডতো চেণ্ডেল চুৰি নহয় একচুৱেলি এক্সচেঞ্জ হয়